লগত মই আহাৰ সময়ত কাজিয়া কৰি পেলাই আহিছোঁ 14জন পুলিচৰ লগত কাজিয়া কৰি পেলাই আহিছোঁ ডাঙৰ মানে বহুত এনেকৈ উফন্দাই পেলাই কথা কৈছিলোঁ তাতে বহুত মাৰিছোঁ গেটখনৰ সন্মুখত যোনে গৈছিলে মই যিখিনি সময়ত গৈছিলোঁ সেইখিনি সময়ত হাজাৰজন মানুহে মোৰ ভিডিঅ' বনাইছিলে আৰু ল'ৰাবিলাকে হেঁচা ঠেলা কৰি পেলাই মতা মানুহবিলাক এনেকুৱা ঠেলিছে মই সেই ভিৰৰ মাজত মই ভিডিঅ' কৰা একদমেই নহ'ল মই ভবা নাছিলোঁ যে ভিডিঅ' কৰিম বুলি মই ভাবি কিনেও যোৱা নাছিলোঁ মই বাৰ বাৰ কৈ আছোঁ তেনেকুৱা স্থলত মই আপোনালোকক বুজাব নোৱাৰোঁ কেনেকুৱা হেঁচা ঠেলা হৈছে তেনেকুৱা অৱস্থাত মই জুবিন দাৰ ওচৰত গৈ পেলাই তেখেতৰ মুখখন চাই পেলাইহে এৰিছোঁ আৰু সেইখিনি সময়ত চবতকৈ ডাঙৰ এটা কথা মই ক'ব বিচাৰিছোঁ 14জন পুলিচৰ লগত মই আহাৰ সময়ত কাজিয়া কৰি পেলাই আহিছোঁ 14জন পুলিচৰ লগত কাজিয়া কৰি পেলাই আহিছোঁ 14জন পুলিচ কাৰণটো এইটোৱে বুলি ক'লোঁ যেতিয়া মই হেঁচা ঠেলাত সোমাইছিলোঁ তাতে এটা বাচ্ছা আছিলে 5-6 বছৰৰ মোৰ বাচ্ছাটোৰ সমানে হ'ব 5-6 বছৰৰ বাচ্ছা মাক বাপেকে লৈ গৈছিলে মাক বাপেকৰ গাত বহুতে ভুল দিছে হয়তো ৰাখিবৰ কাৰণে বাচ্ছাটোক থবৰ কাৰণে জেগা নাই কোনো নাই মানুহ সেইকাৰণে সম্ভৱ লগত লৈ গৈছিলে কিন্তু তেনেকুৱা স্থলত মাক বাপেকক ভুল নিদি কিনে আমি পুলিচ প্ৰশাসনক ভুল দিব লাগে আমাৰ যোনটো ছিষ্টেম হৈছে তাত পুলিচ প্ৰশাসনৰ যোনটো ছিষ্টেমেটিক হ'ব লাগিছিলে সেইটো নহ'ল সেইটো বহুত বেয়া হৈছে মই মেনেজমেণ্টক ধিক্কাৰ দিছোঁ কাৰণ আহাৰ সময়ত যেতিয়া আমি ঠেলা হেঁচা হৈছিলে সেইখিনি সময়ত তাতে এজনো পুলিচ প্ৰশাসনৰ মানুহ নাছিলে এজনো নাছিলে অকল জুবিন দাক ৰখা হৈছিলে তাতে 2-3জন স্কাউট গাইডাৰ আৰু 2জনমান পুলিচ আছিলে পুলিচ প্ৰশাসনৰ মানুহ য'ত মানে মানুহক একদম ঠেলিয়াই গটিয়াই কিনে পেলাই দিছে আৰু কিন্তু মই থৰ হৈ পেলাই লৰো মই বাহাদুৰত ধৰি লৈছোঁ এনেকৈ ধৰি পেলাই মই তাৰ পৰা উঠা নাই মই কৈছোঁ মই চাম চাইহে যাম হাজাৰটা ল'ৰাৰ মাজত মই অকলে এজনী ছোৱালী আছিলোঁ মই তেখেতক ওচৰৰ পৰা একদম চাই পেলাই আহিছোঁ আৰু ভিডিঅ'টোত এটা ভিডিঅ' পষ্ট কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টোত দেখাব বা একদম ওচৰৰ পৰা তেখেতক চাইছোঁ মই আৰু তাৰ পৰা যেতিয়া মই ওলাই আহিছোঁ ঠেলা হেঁচাত বাচ্ছাটোৰ গা বেয়া লাগি গৈছে 5 বছৰ 6 বছৰৰ যোনটো বাচ্ছা বুলি ক'লোঁ গা বেয়া লাগি গৈছে মাক বাপেকে ভিৰৰ মাজত বাচ্ছাটোক ওলাই লৈ পেলাই গৈছে আৰু বহুত মানুহে তেখেতক মাক বাপেকক গালি পাৰিছিলে মানে কিয় লৈ আহিব লাগে বাচ্ছাটোক এনেকুৱা অৱস্থাত ইমান ভিৰৰ মাজত কিয় লৈ আহিব লাগে তেনেকৈ বুলি কৈছিলে তাৰপিছত কিবা ধৰণৰ এটা চিটুৱেশ্যনত বাচ্ছাটোক লৈ পেলাই তাৰ পৰা বাহিৰ হৈ গ'ল মাক বাপেকে কিবাকে গৈছে বুলি ক'লোঁ মই ওলাব নোৱাৰি ইমান জনসংখ্যা ইমান ভিৰ তাৰ মাজত আমাৰ পুলিচ প্ৰশাসনে সেইখিনি সময়ত তাতে এজনো মানুহ নাছিলে যেতিয়া আমাক বেলেগ এটা ৰাস্তা দি ঘূৰাই পেলাই আনিছে তেতিয়া মই দেখা পাইছোঁ গেটখনৰ সন্মুখত যোনে গৈছিলে মই যিখিনি সময়ত গৈছিলোঁ সেইখিনি সময়ত হাজাৰজন মানুহে মোৰ ভিডিঅ' বনাইছিলে আৰু মই 14জন পুলিচৰ লগত অসম প্ৰশাসনৰ পুলিচৰ লগত মই কাজিয়া কৰিছিলোঁ তৰ্ক বিতৰ্ক কৰিছিলোঁ বহুত ডাঙৰ মানে বহুত এনেকৈ উফন্দাই পেলাই কথা কৈছিলোঁ তাতে বহুত মানুহে ভিডিঅ' কৰিছিলে যদিহে ভিডিঅ' কোনোবাৰ তাতে আছে পষ্ট কৰিব হয়তো আপোনালোকে দেখিব আৰু মই এটা কথা কৈছোঁ এনেকুৱা বেয়া মেনেজমেণ্ট হৈছে ঘাটিয়া মেনেজমেণ্ট হৈছে মই অসম প্ৰশাসন পুলিচক একদম ধিক্কাৰ দিছোঁ এনেকুৱা এটা অৱস্থা হৈ গৈছে বাচ্ছা এটাক এনেকৈ ভিৰৰ মাজত ওলাই যাব লগা হৈছে মাইকী মতা চব সোমাই গৈছে আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে নাযাব তাতকৈ ঘৰত আহি পেলাই চাওক যিহেতু তেখেতক দেখা নাপায় তেখেতক এতিয়া একেবাৰে ওপৰত দি দিছে আৰু তাতে একদম চোৱাটো ওচৰৰ পৰা একদম সম্ভৱ নহয় কালি মই বহুত কষ্টৰ ফলত তেখেতক দেখা পালোঁ মই 4 ঘণ্টা কমচে কম লাইনত থাকি পেলাই তেখেতক দেখা পালোঁ মই আৰু মই এইটো কথা ক'ব কাৰণে যাম আপোনালোকে ভুলতো তাতে নাযাব আপোনালোকে ঘৰতে চাওক আৰু যেতিয়া মই বাহিৰত ওলাই আহিছিলোঁ তেতিয়া প্ৰশাসন পুলিচৰ মানুহ এজনে মই তেতিয়া ভিডিঅ' কৰাৰ অৱস্থাত নাছিলোঁ তৰ্ক বিতৰ্ক হৈছিলে বহুত অকল মই লাগিছিলোঁ মই আৰু এজনী মাইকী মানুহ আছিলে তেখেতক মই চিনি নাপাওঁ কোন হয় তেখেতৰ মুখখনো দেখা নাই মই কাজিয়া কৰাত ইমানে মগ্ন হৈ গৈছিলোঁ তেখেতক 14জন পুলিচৰ লগত মই অকলে কাজিয়া কৰি পেলাই আহিছোঁ মাইকীজনীও আছিলে মোৰ লগত তেখেতেও ছাপোৰ্ট কৰিছে মোক অসম পুলিচ হাই বুলি তেখেতক মই ওচৰত যাই পেলাই কৈছোঁ আপোনালোকে মানুহৰ চেণ্ডেল চেলেকা পুলিচ হয় আপোনালোকে যদি থাকিলে হয় আপোনালোকে ইয়াতে মোবাইল টিপি বহি নাথাকিলে হয় গেটৰ সন্মুখত 14জন পুলিচ চেয়াৰ পাতি পেলাই লাইনে তাতে গৈ পেলাই তাতে 14জন পুলিচে বহি আছে মোবাইল টিপি কিনে আৰু মই এইটো কথাও কৈ থৈ দিছোঁ আপোনালোকৰ নিচিনা মানুহ আপোনালোকৰ নিচিনা পুলিচ প্ৰশাসনক মই ধিক্কাৰ দিছোঁ য'ত থাকিব লাগিছে তাতে নাই আৰু য'ত নাথাকিব লাগে তাতে আপোনালোকে বহি পেলাই মোবাইল টিপি আছে সিহঁতে এটা কথা কৈছিলে যে আমাৰ ভাগৰ লাগিছে আমি বহি আছোঁ ইয়াতে মই আপোনালোকে ভাগৰ লাগিছে বহিছে কিন্তু ইয়াতে যেনেকৈ আপোনালোকে 14জন পুলিচে ইয়াতে বহি পেলাই মোবাইল টিপিছে কিন্তু য'ত থাকিব লাগে আপোনালোকে তাতে নাই আজি যোনে যোৱাকালি গৈছিলে তেখেতসকলে মোৰ যোনখিনি সময়ত মই গৈছিলোঁ 5টাৰ পৰা 8টা বজাৰ ভিতৰত সেইখিনি সময়ত যদি কোনোবা গৈছিলে নিশ্চয় গম পাব বা নিশ্চয় ক'ব বা মোৰ ভিডিঅ' যদি কোনোবাই বহুতে কৰিছে ভিডিঅ' যদি ভাইৰেল হয় ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখা পাব 14জন পুলিচ যেনেকৈ বহি আছিলে তাতে মই ধিক্কাৰ আৰু দিছোঁ বুলি ক'লোঁ অসম পুলিচ প্ৰশাসনক কাকো ভয় নকৰোঁ মই কাকো ভয় কৰিব লগা নাই সকলোৰে মাত মাতাৰ অধিকাৰ আছে মোৰো আছিলে আৰু মই তাতে বুকু উফন্দাই পেলাই মই 14জন পুলিচৰ লগত কাজিয়া কৰি পেলাই আহিছোঁ গতিকে আপোনালোকক মই অনুৰোধ কৰিছিলোঁ কোনো নাযাব বাচ্ছা লৈ পেলাইতো ভুলতো নাযাব আৰু যদি যাব লগা আছে তেনেহ'লে আপোনালোকে যদি ভাবে যে মই যাব পাৰিম বুকুত মোৰ মানে সাহস আছে যেনেকৈ মই গৈছোঁ একদম ওচৰৰ পৰা ইমানৰ পৰা মই জুবিন দাক এইখিনিৰ পৰা এনেকৈ চাই আহিছোঁ যদি আপোনালোকে ভাবে যে এনেকৈ যাব পাৰিম তেতিয়াহ'লে আপোনালোকে যাব আৰু মই কৈছোঁ অসম পুলিচৰ মেনেজমেণ্টটো একদমেই বেয়া একদমেই ঘাটিয়া মই দিলোঁ বুলি ক'লোঁ
ইয়াতকৈ আৰু বেছি ক'বৰ কাৰণে নিবিচাৰোঁ আপোনালোকে যোন কালি গৈছিলে মোৰ সময়খিনিত আপোনালোকে নিশ্চয় গম পাব যদি গৈছিলে তেনেহ'লে কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'ত বহুতে কৰিছে যদি ভাইৰেল হয় আপোনালোকে নিশ্চয় দেখিব